গাছা ধুই উঠি ফেয়াৰ আনচাম ঘূৰো এইটো ঘূৰি কিনে যদি আইফোনত ভিডিঅ' বনালে এই বাহ কেনে ভিডিঅ' বনাই থাকবা আৰু গাইছ মই নৱ ব্লগিং ইউটিউব চেনেলত মই ডেইলি ব্লগ দিয়া কৰিম মানে ডেইলি ব্লগ দিয়াৰ এইটোৱে কাৰণ যে মই ডেইলি জীৱনত কি কৰি আছোঁ বা কি কৰিম সেইটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম আৰু যিহেতু মই চেনেলটো খুলি কিনে বেছি ভিডিঅ' চিডিঅ' দিব পৰা নাছিলোঁ আৰু সেই সপ্তাহৰ মূৰত এটা দুটাকৈ এনেকৈ ভিডিঅ' দি আছিলোঁ সেইবাবে মই বেছিকৈ আগবাঢ়ি যাব পৰা নাছিলোঁ আৰু কষ্ট কৰা নাছিলোঁ আৰু এতিয়া মই বহুত কষ্ট কৰিম আপোনালোকৰ মাজত আপোনালোকে মোক ছাপোৰ্ট দি যাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে আৰু শ্বেয়াৰ কৰি দিব যিহেতু মই ডেইলি ব্লগ দি থাকিম আৰু মোৰ আগতে ডেইলি নৱ ব্লগিঙে আছিল চেনেলটোৰ নাম তাৰপিছত মই যেতিয়া ডেইলি ব্লগ দিব নোৱাৰাৰ কাৰণে মই ডেইলিটো কাটি কিনে নৱ ব্লগিং কৰি দিছোঁ মই এতিয়া ডেইলি ব্লগ দিয়া কৰিম আপোনালোকে মোক ছাপোৰ্ট কৰিব প্লিজ কি খবৰ ভালে আছা ৰাতি বৰষুণ আছিল বোলে গম পাইছা তই বৰষুণ আছিল বোলে ৰাতি গম পোৱা নাই নেকি পানী অহাটো পানী হৈছে ডাঙৰ পানী হৈছে পুৰা বম ডাঙৰ দিছে বাৰু একদিনাখনে পানী জমাই গৈছে তই ভিডিঅ' বনাই থাকবা कौन है ये लोग আৰু গাইছ ৰাতিপুৱাৰ চাহটো ময়ে বনালোঁ এনেকৈ আৰু পুৱাৰ চাহ খাব ওলাইছোঁ মানে 9টা বাজিল মানে আজি উঠাত দেৰি হৈ গ'ল মানে বৰষুণ দিলাক নহয় আজি ৰাতি ডাঙৰকৈ আৰু এটা দুটা গিলে আজি ফিল্মে চাব গৈছিল ৰাতি তাৰ কাৰণে অলপ পুৱা উঠাতে দেৰি হ'ল চাহনি কচুটো কাটিব আহিছোঁ মানে কচুখিনি কাটি লৈ যাওঁ লেতেৰা জেগাত আছে হ'লেও তথাপিও লেতেৰা জেগাতে হয় কচু কাটি দি গা ধুব লাগে সেইটো চবেই জানা কথা আৰু এতিয়া গা চা ধুই আহি পূৰা গা চা মোচাত লাগি আছোঁ গা চা ধুই উঠি ফেয়াৰ আনচাম ঘূৰোঁ আৰু ফেয়াৰ আনচাম খোৱাৰ এটাই কাৰণ অলপ মানুহ বগাই যাব পাৰে কেনে বগাই আহিলোঁ গাইছ আৰু এই পুখুৰ ধৰা বুলি দি কয় এই পুখুৰ ধৰাৰ দৰে হৈ যায় গালখান মানে নাও মানে এনেই ছালটো কাটে বগা হৈ যায় আৰু এই পুখুৰ ধৰাৰ দৰে সেই হৈ যায় অৰিজিনেলত মোৰ যেতিয়া ফেয়াৰ আনচাম কোনোবা আৰু সেই ফেয়াৰ লাভলি কিবা কিবি বেবী ক্ৰীম কিবা কিবি ঘূৰে এতিয়া মোৰ ফেয়াৰ লাভলি সেনে চিষ্টেমত এটা আছে আৰু নিজৰ ষ্টাইলত এইটো ঘূৰি কিনে যদি আইফোনত ভিডিঅ' বনালে এই বাহ কেনে বগা লগা এতিয়া এণ্ড্ৰইড নিয়া ইমান এটা সেই হোৱা নাই কেমেৰাটো সেই নাই যদি আইফোনত উঠিলোঁ বাহ কি মজা লগা লাগে ভাত পানী দিয়া ভাত আৰু ডিমা আলু পিটিকা এনেকৈ খাই কেনে যাওঁ ঐ চিৰা দৈ তাতে অকণ গুৰ লৈ খাবি চিৰা দৈ আৰু গাইছ এতিয়া মই দানা হৈ আছোঁ গাহৰিৰ মানে এইকেইটা খাব আহিছিয়ে ভাল লাগে সিহঁতক কচু হৈ আছোঁ কচু গাইছ তিতা কচু কাটি আনাটো এতিয়া হৈ আছোঁ কয়বা কাটবা লাগে কয়বা কৈছে ইচ ও মাই পকা নাই কি আঞ্জা খাবাৰ দে পৰা নাই ডাঙা এই পইচা একেগিলে নিবাইছে হ'ব দে ইমান ভিডিঅ' বনাব নাগে ঘৰত গেলে পইচা নিবাইছি ছয়তানে চাই পইচা নকওঁ আৰু গাইছ অমিতা খাই আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিলোঁ যদি ভিডিঅ'টো ভাল লাগিল ছাবস্ক্ৰাইব কৰি দিব প্লিজ